হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। মোৰো ভাল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ বেটাৰ হৈ পেলাই সৰু নিয়ম এটা কৰিম বুলি ভাবিছোঁ, আৰু সেইটোকে ভিডিঅ'টো বনাই আপোনালোকৰ ওচৰত আপলোড কৰিম বুলি ভাবিছোঁ। গতিকে লাহে লাহে নিয়মটো আৰম্ভ কৰিম। আৰু এতিয়া আপোনাৰ বজাৰলৈ যাব। মোৰো ঘৰত যিটো আমাৰ পাকঘৰত ব্যৱহাৰ কৰি থাকোঁ, সেই পাকঘৰটো সেইটো হেৰি কৰা নহ'ব। সৰু সৰু ল'ৰা ছোৱালী কেইজনমানৰ কাৰণে ভাত কেইটামান খুৱাব লাগে, সেই নিয়মটো কৰিম। গতিকে কেনেকৈ কৰোঁ আপোনালোকে চাই থাকক। আৰু বজাৰলৈ যাব, এতিয়া বজাৰ চজাৰ কৰি আহি পেলাই আৰু কি হয় চাই থাকক আপোনালোকে। এতিয়া মই যাওঁ সৰু সৰু ল'ৰা ছোৱালী কেইজনক মাতি থৈ আহোঁগৈ দুপৰীয়া ভাতকেইটা ইয়াতে খাবৰ কাৰণে। সৰু সৰু ল'ৰা ছোৱালীখিনি ক'বৰ বাবে এতিয়া যাওঁ আৰু কৈ আহোঁগৈ। এয়া আহি পেলাই মই অকণ ওলাই আহিয়ে পালোঁ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে বোলে আজি। পাহৰি থাকিলোঁ মই, একদম চৰি দেই, একদম পাহৰি গ'লোঁ। সিদিনাখনো গম পাইছিলোঁৱে। তো হেপী বাৰ্থডে কস্তুৰী। থেংক ইউ। খালী হাতে উইচ কৰিলোঁ। আৰু মই এনেই ওলাই আহিছিলোঁ। ওলাই অহাৰ পাছত ভাবিলোঁ সোমাই যাওঁ। সোমাই পেলাই এয়া বাৰ্থডে গাৰ্লজনীক চবেই উইচ কৰিব কিন্তু দেই। এয়া ঘৰ আহি পালোঁহি। ঘৰ আহি আইতাই ক'লে স্পেচিয়েলকৈ গাখীৰ চাহ অকণ বনা। এয়া বনালোঁ, এয়া দিবলৈ আহিছোঁ। চাউল বচাই চাউল বাচিয়ে আছে। চাহ খাওক। স্পেচিয়েলকৈ খোৱা চাহ মানুহগৰাকীয়ে একদম স্পেচিয়েলকৈ বনাই দিছোঁ। ধুনীয়াকৈ খাই লওক। এয়া চবেই চাহ খোৱাত ব্যস্ত হৈ আছে। খাব পাৰে এখেতৰ আকৌ কাণৰ প্ৰব্লেম। আমাৰ ল'ৰাটোক চাব নেকি? ল'ৰাটোৱে কি কৰি আছে ৰ'ব, আপোনালোকক দেখাই আছোঁ। একদম মোবাইলত ব্যস্ত। দে হাই কৈ দিয়া, হাই কৈ দিয়া। অহ, কি চাইছা তুমি? কি চাইছা? কাৰ্টুন চাই আছা? এইবিলাক হাই কৈ দিয়া, হাই বুলি কৈ দিয়া। কোৱা লাইক কৰিবা বুলি কৈ দিয়া। কোৱা লাইক কৰিবা বুলি কোৱা। দুষ্ট কৰোঁতে কৰোঁতে ল'ৰাটো শুই গ'লগৈ আৰু একদম পূৰা টোপনি। কোনে পায় আৰু। এতিয়া মোৰ সৰু সুৰা কাম কেইটামান আছে, কাম কেইটামান কৰি লওঁ। আপোনালোকক লগ পাই আছোঁ। নিয়মটো যিহেতু আৰম্ভ কৰিমেই, লাহে লাহে কৰি আছোঁ। আৰু এতিয়া অকণমান ৰখক, লগ পাই আছোঁ অলপ পাছত। আৰু কি কৰি আছোঁ চাই থাকক আপোনালোকে। এয়া বজাৰৰ পৰা মাছ আনিলে। মাছখিনি হালধি নিমখ অলপ সানি দিছোঁ। এইখিনি সানি ভালকৈ থৈ দিম। ইফালে বনায়ো আছে, আপোনালোকে চাই থাকক। ভালকৈ মিক্স কৰি লৈছোঁ। এয়া আপোনাৰ শ'ল মাছ, লোকেল মাছ। ধুনীয়াকৈ মিক্স কৰিলোঁ। আপোনাৰ ভালকৈ ঢাকনা মাৰি দিলোঁ। আৰু এয়া ইয়াতে দালি বনাই আছে। বাহিৰত বনাবলগীয়া হৈছে এয়া মই লগা নাই বাৰু। এফালে কাকাই চব্জি কুটি আছে। আৰু চাই থাকক আপুনি। এখেতসকলক বিদায় দিছোঁ। বিদায় দি পেলাই মোৰ নিয়ম আৰু এইটো বিদায় দি এয়া কেইটামান ভাত ইফালে দিব লাগিব। ইহঁতকো পঠাই লৈছোঁ। মিচিং ভাষাত সিহঁতৰ হাঁহি আছে। হাই এটা কৈ থৈ যোৱা ভালকৈ। সিহঁতকো বিদায় দিলোঁ। এয়া মই এইখিনিতে এনেকৈ নিয়ম কৰোঁ। আৰু নিয়ম কৰি থৈ পেলাই এতিয়া আমাৰ নিয়মখিনি কৰাও শেষ হ'ল। সৰু নিয়ম আছিলে,
নিয়মখিনি কৰা শেষ হ'ল, আমিও খালোঁ। খাই মেলি এতিয়া ভিডিঅ'টো সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, লগতে